অসমীয়াই ৰঙালীক আদৰিবলৈ সাজু কোনোৱে যদি ঢেকিত ব্যস্ত কোনোৱে একো ব্যস্ত বিহুৰ আখৰাত শিৱসাগৰটো ৰঙালীক আদৰিবলৈ সাজু গগৈ বাদ্য ভাণ্ডাৰ ডিজেন গগৈ নামৰ বিশিষ্ট লোক সংস্কৃতিৰ সাধকে প্ৰায় 40 বছৰে বিভিন্ন লোকবাদ্য নিৰ্মাণ কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বিশেষভাৱে নৱপ্ৰজন্মক থলুৱা বাদ্য নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰি হেৰাই যাব লোৱা লোকবাদ্যসমূহ বচাই ৰখাৰ চেষ্টা কৰিছে কেতিয়াৰ পৰা এই থলুৱা লোকবাদ্যসমূহ নিৰ্মাণ কৰি আহিছে আৰু কি ধৰণে আগবঢ়াই নিছে নমস্কাৰ মই অসমৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ এটা সহস্ৰ সংগ্ৰাম কৰি আহিছোঁ প্ৰায় 1980 চনৰ পৰাই এই বাদ্যবিলাক বনাইছোঁ তাৰ আগতে সৰুতেও বনাইছোঁৱেই সৰুতে মানে জন্ম হৈ মোৰ ঘৰখনত দুটা বাদ্য দেখিছিলোঁ দেউতাই পেঁপা বজাইছিলে আৰু ঘৰখনত ঢোল আছিলে ঢোলৰ পেঁপা দেখিছিলোঁ আৰু তেতিয়াৰ পৰা আকৰ্ষণ হৈছিলোঁ তাৰপিছত আহি যেতিয়া ধৰি লওক দেউতাই তেতিয়া পেঁপাটো চুচিবলৈ দি হেৰি কৰে তেনেকুৱা ধৰণে তাৰপিছত আহি যিবিলাক ধৰি লওক বাঁহী মাতটোৱে হওক টোকাৰী দতুৰা একদম সৰুতে মই ভেকুলী ছালৰ পৰা ধৰি লওক বিন বনাইছোঁ দতুৰা বনাইছোঁ টোকাৰী বনাইছোঁ এনেকৈ বনাইছোঁ আহি প্ৰায় 80 চনৰ পৰা বেছিকৈ বাদ্যবিলাক বনাইছোঁ আৰু তেতিয়া বনাই ধৰি লওক প্ৰায় মই 83 চনত শিৱসাগৰলৈ আহিছোঁ আৰু 85 চনত মোৰ পাৰ্মানেণ্ট জব হৈছে তেতিয়াৰ পৰা 85 চনৰ পৰা ইয়াত বেছি ধৰণে বহুলভাৱে মই শিৱসাগৰত বনাইছোঁ বনাই আহি 90 চনৰ পৰা শিৱৰাত্ৰিত মই দোকান দিয়া মানুহ শিৱৰাত্ৰি যিখন মেলাত হয় লোকবাদ্যৰ তেতিয়া তাৰ ওপৰতে ধৰি লওক আপোনাৰ গগনা সুতুলি পেঁপা কিমানজনক আপুনি প্ৰশিক্ষণ দিছে হয় এতিয়ালৈকে মই প্ৰায় 100-150 নিবনুৱাক মই এইটো মানে প্ৰশিক্ষণ দিছোঁ তেওঁলোকে ইতিমধ্যে নিজকে স্বাৱলম্বী হ'ব পাৰিছে তেওঁলোক যিসকলে ধৰি লওক এতিয়া নিজে তেনেকুৱা দোকান খুলিছেগৈ তেওঁলোকে বাদ্যবিলাক বনাইছেগৈ বহুতে বাঁহী বনাইছে কোনোবাই ধৰি লওক টোকাৰী দতুৰা বনাইছে ভাগে আৰু কোনোবাই গগনা বনাইছে হয় কেনেকৈ বনাব লাগে আৰু কেনেকৈ বজাব লাগে এইবিলাক আমি প্ৰশিক্ষণ দিওঁ অকণমান পেঁপা ৰাজ্যৰ ভিতৰতে বিখ্যাত ডিজেন গগৈৰ এই গগৈ বাদ্য ভাণ্ডাৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহি ভিৰ কৰিছে বিভিন্ন লোকবাদ্যসমূহ ক্ৰয় কৰাৰ বাবে ডিজেন গগৈ ঘৰত শিৱসাগৰৰ পৰা ৰবি ফুকনৰ ৰিপৰ্ট এনি নেটৱৰ্ক